আজি এটা নতুন ৰেচিপি ট্ৰাই কৰিছোঁ মানে চিকেনৰ আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে যদি ৰেচিপিটোৰ লং ভিডিঅ' চাব বিচাৰিছে তেতিয়াহ'লে ইয়াতে লিংকটো দিয়া আছে তাতে গৈ চাব পাৰিব আৰু এতিয়া যিহেতু মোৰ ফেমিলিটো অলপমান ডাঙৰ হৈছে 30কে হৈ গ'ল সেইকাৰণে আপোনালোকে জনাবচোন আপোনালোকে মোৰ ভিডিঅ' ক'ৰ পৰা চাই আছে মানে অসমৰ কোন জাগাৰ পৰা আৰু বহুতে মোক সোধে যে মোৰ ঘৰ ক'ত এইটো ভিডিঅ'ত কৈছোঁ যে মোৰ ঘৰ হয় নগাঁৱতে আৰু বহুতে মোক কয় লগ পাব মন আছে যদি আপোনালোকে নগাঁও আহে তেতিয়াহ'লে মোক ইনষ্টাগ্ৰামত মেছেজ কৰিব নিশ্চয়কৈ লগ পাম দেই পিছে এনেকুৱা নতুন ৰেচিপি ট্ৰাই কৰি খাই মই বহুত বেছি ভাল পাওঁ আৰু এইটো ৰেচিপিটো বহুত বেছি টেষ্টি হয় মানে চিকেন উইথ কাৰী লিভছ মানে বহুত বেছি ভাল লাগে আপোনালোকে ট্ৰাই কৰিবচোন আৰু এতিয়া মই ভাত খাব বহিছোঁ আৰু ভাত খাওঁতে আমাৰ সদায় এনেকুৱা হয় মানে আপোনালোকৰ ঘৰতো এনেকুৱা কোনোবা আছেনে যিয়ে আপোনালোকক ভাত এনেকৈ দি থাকে মোৰ বেছি হ'লে মই মাক দিওঁ আৰু মায়ে সেইখিনি ভাতৰ ডাবল ট্ৰিপল কৰি মোক এনেকৈ উল্টাই দিয়ে এইবোৰ মানে আমাৰ ঘৰত চলি থাকে দেই মই যিমানে ভাত নাখাওঁ মাৰ মনত মই সদায় কমকৈ খাওঁ এইটো আৰু উপায় নাই পিছে আজিলৈ আহিছোঁ আকৌ আহি আছোঁ নতুন এটা ব্লগ লৈ টিল দেন টেক কেয়াৰ এণ্ড বাই বাই